আজি আমাৰ ট্ৰেইনিঙৰ বিষয়বস্তু হৈছে এইটো কোৱা হয় CMM কমিউনিটি বেছড মেনেজমেণ্ট অফ চেঞ্চুৰী। আমাৰ যিখিনি চিভিয়াৰলি এবিউজ মালনৰিছ চিলড্ৰেন থাকে উপস্থিত ভোগা, তো এই উপস্থিত ভোগা সংখ্যাটো যিমান হ'ব লাগে আমাৰ হিচাপত তাতকৈ কম দেখা যায়। সেইটোৰ কাৰণে আমি ছুপাৰভাইজাৰ অংগনবাদী তেওঁলোকক প্ৰশিক্ষণটো শুদ্ধকৈ দিব লাগিব। এতিয়া আমাৰ হিচাপত প্ৰায় 1000-ৰ পৰা 1500-ৰ ভিতৰত অপুষ্টিত ভোগা ল'ৰা ছোৱালী থাকিব লাগে, কিন্তু ইয়াত তাতকৈ অলপ কম দেখা গৈছে। সেইকাৰণে আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে আমাৰ যিটো গ্ৰ'থ মনিটৰিং চাৰ্ট থাকে সেইটো ভালকৈ আপোনালোকে চাওক। যেতিয়া নেকি এই বাচ্চাবোৰ আমি আইডেণ্টিফাই কৰিব পাৰিম, তেওঁলোকক সুস্থ সবল বাচ্চা কৰিবৰ কাৰণে কি কি পদ্ধতি ল'ব লাগে সেই বিষয়ৰ ওপৰত আমি আজি আলোচনা কৰিছোঁ। তাৰ কাৰণে আমি উপায়ুক্তকো মাতি আনিলোঁ আৰু আমাৰ কেভিকেৰ চিফ চাইণ্টিষ্টকো আমি ইনভাইট কৰিলোঁ আৰু জইণ্ট ডাইৰেক্টৰ অফ হেল্থৰ, কাৰণ সকলো একেলগে কাম কৰিলেহে আমি এই অপুষ্টিটো নিৰ্মূল কৰিব পাৰিম। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ মন্ত্ৰী মহোদয়ে যিখিনি চেষ্টা কৰি আছে অপুষ্টি দূৰ কৰিবৰ কাৰণে, কি কি পদক্ষেপ ল'লে অপুষ্টি দূৰ হ'ব, এইখিনি আজি আমাৰ এই টেকনিকেল ছেশ্যনবোৰত আলোচনা চেভেন ডিষ্ট্ৰিক্ট আপোনালোকে আজি কথা পাতিছে, মেছেজটো কি পাইছে আপোনাৰ? মেছেজ খুব ভাল। ইয়াত মানে যিখিনি আমি কৰ্মী বা ছুপাৰভাইজাৰ অফিচাৰ পাইছোঁ, তেওঁলোক কাম কৰিবৰ কাৰণে আগ্ৰহী আৰু আমিও তেওঁলোকক এটা মাৰ্গদৰ্শন দিছোঁ যে কেনেকৈ কাম কৰি যাব লাগিব। তেওঁলোকে আমাৰো মানে উৎসাহ দেখি তেওঁলোকেও ভাল পাইছে আৰু ভাবোঁ অহা 3 মাহৰ পৰা 6 মাহৰ ভিতৰত আমি খুব ভাল ৰিজাল্ট চিৰাং ডিষ্ট্ৰিক্টত পাম। থেংক ইউ।